নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে এটা অতি উদ্বেগজনক খবৰ, কিয়নো কিছু সময়ৰ পূৰ্বে এটা ডাঙৰ খবৰ আহি পৰিছে। এবাৰ সংকটত পৰিব পৃথিৱী, অন্ধকাৰত বুৰ যাব সমগ্ৰ বিশ্ব। ৰাজ্যবাসীৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ, এটা উদ্বেগজনক খবৰ জনাইছোঁ। সংকটত পৰিব আজি পৃথিৱী আৰু অন্ধকাৰত ডুব যাব সমগ্ৰ বিশ্ব। এটা ব্ৰেকিং নিউজ জনাইছোঁ। সংকটত পৃথিৱী, আজি পৃথিৱীক খুন্দিয়াব সৌৰ ধুমুহাই। অন্ধকাৰত বুৰ যাব পাৰে সমগ্ৰ পৃথিৱী। সূৰ্যৰ পৰা সাপ সদৃশ ছলাৰ ফ্লেয়াৰে খুন্দিয়াব পৃথিৱীক। এটা ব্ৰেকিং নিউজ জনাইছোঁ। মহাকাশ বিজ্ঞানী ডক্টৰ টমিথা স্কুৱাৰৰ সকিয়নি। কিছু সময়ৰ পূৰ্বে সকিয়নি প্ৰদান কৰা হৈছে। সৌৰ ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হ'ব পাৰে বিজুলী সেৱা, নিষ্ক্ৰিয় হৈ পৰিব ছেটেলাইট, GSP ৰেডিঅ'। সৌৰ ধুমুহাক লৈ উদ্বিগ্ন সমগ্ৰ বৈজ্ঞানিক মহল, আৰু কিছু সময়ৰ পূৰ্বে সেই খবৰ আহি পৰিছে। নিষ্ক্ৰিয় হৈ পৰিব ছেটেলাইট, GSP আৰু ৰেডিঅ'। সৌৰ ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হ'ব পাৰে বিজুলী সেৱা। আৰু মহাকাশ বিজ্ঞানী ডক্টৰ টমিথা স্কুৱাৰৰ সকিয়নি, সূৰ্যৰ পৰা সাপ সদৃশ ছলাৰ ফ্লেয়াৰে খুন্দিয়াব পাৰে পৃথিৱীক। ৰাজ্যবাসীৰ কাৰণে এটা অতি ভয়ংকৰ খবৰ, অন্ধকাৰত বুৰ যাব পাৰে সমগ্ৰ পৃথিৱী।